আমাৰ যিহেতু অনুষ্ঠান হ'ব আমি সেইটো ত্যাগ কৰিব লাগিব আৰু সেইটো হ'লে হ'ব কি আমি পৰমুখাপেক্ষী হৈ চলিব নালাগে সেইটো আমি নিজে বুজিয়ে বুজাই পাওঁ পৰমুখাপেক্ষী নহৈ আমি নিজাববীয়াকৈ তেনেকুৱা এটা কেন্দ্ৰ স্থাপন কৰিব পাৰোঁ য'ত আমি ধৰক গুৱাহাটীৰ পৰা আহিছোঁ তাৰ পৰা ক্লান্ত হৈ তাৰ ঘাঁ একাইয়া ধোঁৱা শব্দৰ মাজেদি আহি আমি এই পৰিৱেশটো পাইছোঁ আমাৰ অলপ সময়ৰ কাৰণে হ'লেও আমাৰ এটা সাংঘাতিক এটা আহি আছে আৰু সেই পৰিৱৰ্তন যদি আমি স্থায়ী কৰিব পাৰোঁ আপুনি কথা যথেষ্ট ভাল কথা আৰু দুটা কথা বুলি কৈছে আমি স্পিৰিচুৱেল বস্তুটো পাৰোঁ আৰু তাৰ লগতে আমাৰ যি উৎপাদনমুখী প্ৰচেষ্টা সেইটো সফলতা হ'ব যেতিয়া মানুহে গম পাব যে ইয়াৰ প্ৰডাক্টবিলাক একদম হেৰি ফ্ৰী ফ্ৰম অল ফ্লজ কোনো ইয়াত হেৰি ফ্ৰড নাই মানুহখিনি অট'মেটিক ইমান দূৰৰ পৰা আহি ৰামদেৱে ইয়াতে পাইছে কম কথা নেকি ৰামদেৱে গোটেইখন অসমৰ গোটেইখন ঘূৰিছে গোটেই প্ৰত্যেকটো জেগাতে চিনি পায় তেওঁ যদি এই সমমানটো উলিয়াব পাৰে আমি কিয় নোৱাৰোঁ গতিকে আপুনি আজি আপুনি কোৱাৰ কাৰণে আপুনি আৰু দেখা প্ৰভু লগ লোৱাৰ কাৰণে আমি এটা অফিচ এটা পালোঁ হয়নে নহয় আৰু সেই অফিচ গাঁৱতে অতি ছাকচেছফুলি আমি সেই পাৰ্লিমেণ্ট পাতিলোঁ অখণ্ড 30 পাৰ্লিমেণ্ট গতিকে এতিয়া সেই একে ধাৰণাৰ বশৱৰ্তী হৈ আপুনি যিটো আজি কথা ক'লে যে মোৰ ডায়েৰীত লিখা থাকিব আজি আপোনালোকে সেই ধৰণে আমি চিন্তা থাকিব আমি এজনেতো কৰিব নোৱাৰে আপুনি আজি এটা আইডিয়া আপলোড কৰিছে আৰু ধাৰণা এটা আপুনি এৰি এই ধাৰণাৰ প্ৰত্যেকৰ হৃদয়ত খুন্দিয়াব লাগিব খুন্দিয়াত আমি প্ৰত্যেকে সেই ধাৰণাৰ বশৱৰ্তী হৈ